নমস্কাৰ জনাই সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে শুই উঠি ঘৰৰ সকলো কাম বন শেষ কৰি পেলাই এতিয়া ৰখি আছোঁ আলহী আহিব বুলি। এয়া আলহী আহি পালেহি। আলহী মানে মোৰ ঘৰৰ পৰা মোৰ ভাইটি আহিছে 4.5 বছৰৰ পাছত, লগত আৰু দুটা ভাইটিক লৈ আহিছে। ইহঁতি ঘৰৰ পৰা আহোঁতে 6টামান বজাতেই আহিলে, কিন্তু ট্ৰেইনখন লেট থকাৰ বাবে ইহঁতি এতিয়া পালেহি 10:30মান বজাত। অলপ সময় ৰোৱাৰ পিছত চাহ তাহ খাই এতিয়া সিহঁতি গেম খেলিবলৈ লাগি গ'ল। সিহঁতি যিহেতু ৰাতিপুৱাই আহিছিলে, মই সিহঁতি আহিব বুলি সোনকালে ভাত পানী বনাই মেলি ৰেডি হৈ আছোঁ। তাকে এতিয়া মই তাহাঁতক কৈ আছোঁ যে ভাতকেইটা খাই ল'বা ব'লা বুলি, কিন্তু ল'ৰা মানুহ এবাৰ ক'লে নাযায়তো। মই সেইকাৰণে ওচৰতে বহি তাহাঁতৰ লগত লাগিয়ে আছোঁ আহা আহা বুলি। ভাত পানী খাই হোৱাৰ পিছত এইফালে পিছবেলা ভিনীয়েকে সিহঁতক আনিবলৈ যাওঁতে লগতে গোটা ব্ৰইলাৰ এটা লৈ আহিছিলে। এতিয়া খোলালীয়েকক লগাই দিছে মাংস কাটিবলৈ আৰু নিজে একদম ছাইডত বহি বহি চাহ খাই খাই কথা পাতি আছে। ভাইটিক মাংস কটা দেখি মোক দেউতালৈহে মনত পৰিছে। দেউতাই আমাৰ গাঁৱত আগতে মাংস কাটিবলৈ হ'লে দেউতাই চাফ চিকুণকৈ কাটে কাৰণে কিবা মাংস কাটিবলগীয়া থাকিলে দেউতাক মাতে। আৰু আমাৰ তেতিয়া ব্ৰইলাৰ ফাৰ্ম থাকে, গাহৰি কাটিলে বা এনেকৈ কুকুৰা ৰাজহাঁহ এইবিলাক কাটিবলৈ হ'লে দেউতাক মাতে। আৰু মাতিলে বুলি ক'লে প্ৰায় সদায় বুলি ক'লেও বেয়া নহয়, মাছ মাংস খাবলৈ পায়ে থাকোঁ। আমাৰ খাই খাই আমনি লাগি যায়গৈ আৰু দেউতাক কওঁ আৰু নানিব সেনেকৈ বুলি কওঁতে আৰু দেউতাই মাতে আৰু নাযাওঁ বুলিও ক'ব নোৱাৰে, যায় আৰু তেনেকৈ এভাগ পায় সদায় মাংস খাই খাই আমনি লাগি যায়গৈ। এতিয়া তাক দেখি মোৰ সেইবোৰহে মনত পৰিছে। অৱশেষত 3-4খনমান অস্ত্ৰ ব্যৱহাৰ কৰাৰ পিছত আমাৰ মাংস কটা কমপ্লিট হৈ গ'ল। আৰু এইফালে ইহঁত দুটাক পাই আমাৰ বাবু একদম সুখত থাকিব পৰা নাই মানে। আৰু ইহঁত দুটাও সেই তাৰ লগতে সৰু ল'ৰা নিচিনাকৈ লাগি আছে একদম। তাৰ মানে বহুত ফূৰ্তি আৰু মাইহঁতক লগ পাই পেলাই। মাছ মাংস কাটিবলৈ হ'লে অকণমান দা কটাৰীবিলাক ভাল হ'ব লাগে। আমাৰ ঘৰত তেনেকৈ মাছ মাংস কটা নহয়, সেইবাবে দা কটাৰীবিলাক হেৰেকা। যেনে তেনে কাটি কুটি মাংসকণ খোৱা হ'ল। আৰু এয়া হ'ল পিছদিনাখনৰ ভিডিঅ'। সিহঁতি পুখুৰীত গা ধুবলৈ বুলি যাওঁতে মাছবিলাক ওপৰে অহা যোৱা কৰোঁতে তাহাঁতৰ মাছ ধৰিবলৈ মন গ'ল। ঘৰতে পুৰণা আঁঠুৱা এখন আহিছিলে, তাকে উলিয়াই দিলোঁ। সিহঁতি মাছ মাৰিলে আৰু পালে 2-3 কেজিমান মাছ পালে, ৰাতিলৈ খাবলৈ বুলি হৈ গ'ল। তাকে এয়া মানুহজনে বাচি আছে মাছ। এয়া হ'ল নেক্সট দিনাৰ ভিডিঅ'। আজি সিহঁতি ঘৰলৈ যোৱাগৈ কথা আছিলে, কিন্তু জোৰ জবৰদস্তি সিহঁতক ৰখালোঁ। আজি 5 দিনমান থাকিলে হ'লেও তাহাঁতক আজি আকৌ ৰখালোঁ বোলো এপাক ফুৰাই আনগৈ। ইমান দিন সিহঁতি ঘৰত সোমাই থাকিলে, ফুৰিবলৈ যাওঁকৈ বুলি কৈ আছে যদিও ভিনীয়েকে কামত গৈ আছে, সিহঁতক ক'লৈকো নিব পৰা নাছিলে। আজি সেইকাৰণে সিহঁতক অকণমান অৰুণাচলৰ ফালে লংডিং ফালে লৈ যাওঁ বুলি আহিলোঁ, কিন্তু লংডিং নাযাওঁগৈ। এইফালে অৰুণাচলৰ মাজতে পাহাৰৰ মাজতে এখন নদী আছে, নদীখনৰ নাম কি মই নাজানো। সিহঁতক এইফালেকে লৈ আহিছোঁ আৰু সিহঁতে বহুত ফূৰ্তি মনত। এতিয়া সিহঁতি ইয়াতে নামি পেলাই ফটো মাৰিছে। এতিয়া আমি এইফালে নদীৰ ফালে তলৰ ফালে নামি আহিছোঁ আৰু চাওক কিমান ধুনীয়া এই ৰাস্তাটোৱেদি আমি নামি আহিছোঁ। ইফালেও পাহাৰ সিফালেও পাহাৰ, আমি এইফালে মাজতে সোমাই আছোঁ। আমি সিহঁতক এইফালে নি লৈ যাব লাগিব। এই আমাৰ লগত যোৱা ল'ৰাটোৱে কৈ আছে সিহঁতক তাক কামত যাব লাগে, তাৰ দেৰি হৈছে, আহ বুলি কৈ আছে। এইফালে ধুনীয়া ধুনীয়া জেগা আছে ফটো মাৰিবলৈ, একেডোখৰ জেগাতে ফটো মাৰি নাথাক এনেকৈ বুলি কৈছে। তাৰপিছত সিহঁতি আহিলে। তাহাঁতি অহা দিনাখনৰ পৰাই কৈ আছিলে যে ক'ৰবাত নদী আছে নেকি, আমি সাঁতুৰিবলৈ যাম। যিহেতু আমাৰ ফালে এনেকৈ ল'ৰা ছোৱালীবিলাকে সাঁতুৰি থাকে বা এনেকৈ ঘৰত সোমাই নাথাকে, ওলাই মেলি থাকে। আমাৰ ঘৰত অহাৰ পৰা সিহঁতি ঘৰতে সোমাই থাকিবলগীয়া হৈছে। তাহাঁতক অকণমান বেয়া লাগিছে থাকিবলৈ। এইফালে এখন ওলমা দলং বুলি কয়, সেই দলংখনৰ তলত যিখন নদী আছে সেইখন নদীতে সিহঁতি এতিয়া সাঁতুৰিবলৈ বুলি আহিছে। এইডোখৰত ইমান পানী নাই, হ'লেও এইফালে ফটো চটো মাৰিব পৰা আছে। আমাৰ কাষতে এটা পাৰ্টীয়ে পিকনিক খোৱা নিচিনাকৈ খাই আছে আৰু ইহঁতক লাষ্টতে আনিলোঁ। সিহঁতি ৰখিবই নোৱাৰিলে, পানী দেখি ইমান চিকচিকীয়া পানী। নিজৰ পৰা বৈ অহা পানী কিমান চিকচিকীয়া হ'ব সেইটো জানেই আৰু। তাহাঁতি তাকে পানীখিনিত দেখি পেলাই মানে ৰখিবই নোৱাৰিলে। তাৰপিছতে সেয়া কাপোৰ কানি খুলি একদম দিছে জাপ, এয়া পূৰা সাঁতুৰিছে। আৰু আজি আমাৰ বাবুও পানীত নামিছে, আনকালে পানীত তেনেকৈ নানামে আৰু নাইও, আমি ওলাই নাযাওঁ তেনেকৈ। এইফালে আমাৰ কাষতে এওঁলোকেও খাই আছে। আমাৰ ওচৰৰে বোলে মানুহজনী চিনি পায়, মই চিনি নাপাওঁ। সেইবোলে সিহঁতি পূৰা ফূৰ্তি কৰিছে। তেনেকৈয়ে অলপ ভিডিঅ' চিডিঅ' বনালে, ফটো চটো মাৰিলে। আহোঁতেও ৰাস্তাত ৰখি ৰখি ফটো মাৰি আহিছে। ধুনীয়া ধুনীয়া জেগা দেখিলে যাওঁতে কৈছে যে আহোঁতে আমি ফটো মাৰিম, এনেকৈ বুলি কৈ আমি এতিয়া আহি দিলোঁ। মোক দেখিছে নাই, মই হাতত এটা হাফ পেণ্ট লৈ আহিছোঁ, তিতা হাফ পেণ্ট সৰুতে পিন্ধি পেলাই সাঁতুৰিছিলে। মই এতিয়া সেইটো হাততে লৈ আহিছোঁ।
আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব ভিডিঅ'টো যদি চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব এতিয়া আমি এয়া ঘৰলৈ বুলি গৈ আছো এইখিনিতে মই ভাবিছিলোঁ মোক ইহঁতি ফটো মাৰিছে কিন্তু ফটো মৰা নাছিলে ইহঁতি ভিডিঅ'হে কৰি আছে মই ফটো মাৰিব বুলি ৰখি দিছিলোঁ তাৰপিছত ইহঁতি কৈছে যে ভিডিঅ'হে কৰিছোঁ আকৌ সেয়া আহোঁতে তেনেকুৱা হ'ল এতিয়া এইফালে এইডোখৰ ওপৰত আহোঁতেতো ধুনীয়াকৈ আহিলোঁ দমদমকৈ নামি আহিলোঁ একদম দবদবাই নামি আহিলোঁ এতিয়া যাওঁতে একদম উঠিব পৰা নাই কৈছোঁ না ভৰিকেইটা বিষাই গৈছেগৈ সিহঁতি ঘৰৰ পৰা আহোঁতে কৈছিলে জেগাই জেগাই বৰ ধুনীয়া ফটো মাৰিব পৰা জেগা আছে ৰখাই দিব সেইডোখৰ জেগা পালে এতিয়া এইডোখৰ জেগাত ৰখিলোঁ কিন্তু কেমেৰাত ভালকৈ নুঠে এইডোখৰ পৰা অসমখন ইমান ধুনীয়াকৈ দেখি পায় মানে কেমেৰাত ভাল কেমেৰা হ'লে হেৰি হ'লহেঁতেন কিন্তু এতিয়া একোৱেই দেখি নাপায় আৰু ফটো মাৰিবলৈও অকণমান দিগদাৰ হয় মানে কি ইটো চাইডে পৰি যামগৈ লাগে ফটো মাৰিবলৈও অলপ অসুবিধা হয় হ'লেও সিহঁতি ভিডিঅ' কৰিলে আৰু এয়া হ'ল এয়া পিছদিনাখন ৰাতিপুৱা ভিডিঅ' মই সোনকালে শুই উঠি ভাতকেইটা বনালোঁ আৰু বনাই মেলি সিহঁতক এয়া খাবলৈ দিছোঁ সিহঁতি যিহেতু আজি যাবগৈ আৰু ইমানকেইদিন থাকিলে মনটো এতিয়া বেয়াই লাগিছে যাব সময়ত মই সোনকালে খুৱাই বোৱাই এতিয়া এয়া পঠিয়াই দিছোঁ যাব সময়ত সঁচাকৈ মনটো বহুত বেয়া লাগিছিলে সিহঁতৰ মুখলৈ মই চাবই নোৱাৰিছিলোঁ কিবা চকু পানী ওলাওঁ যেন লাগিছিলে বহুত দিন থাকিলে বেয়া লাগে আলহীবিলাক যদি বহুত দিন থাকে সিহঁতক মুখখন চাই মোক কিবা দুখ লাগি গৈছিলে সিহঁতি এয়া গ'লগৈ আৰু ভিনেগৈ ট্ৰেইনত উঠাই থৈ আহোঁগৈ বুলি কৈছে বাই বাই আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে আৰু বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই আজি ঘৰখনত থাকি বহুত বেয়া লাগিব দেই